নমস্কাৰ বন্ধুসকল, কি খবৰ? খবৰ চাগে আমাৰ ভাল, যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। আজি যিহেতু মই নামঘৰত আছোঁ, নামঘৰত যিহেতু আমাৰ 1 জুলাইৰ পৰা ভাওনা কৰা মহলা চলি আছিলে, প্ৰথমবাৰৰ কাৰণে বা প্ৰচেষ্টা কৰিছিলোঁ যে সকলো ল'ৰা ছোৱালী একগোট হৈ ভাওনা কৰ্মশালাখন আয়োজন কৰোঁ। সেইমতে আমাৰ ভাওনা কৰ্মশালাৰ আয়োজন হ'ল। সেইমতে আজি লাষ্টৰ সামৰণিত ল'ৰা ছোৱালীখিনি কেনেকৈ কি কৰিলে, পুৰস্কাৰ কাক পুৰস্কাৰ নহয়, মানপত্ৰ দিয়া হ'ল ল'ৰা ছোৱালীখিনিক, আৰু প্ৰশিক্ষকসকলেও এখন দিয়া হ'ল প্ৰমাণপত্ৰ। সেইসকলে ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু প্ৰৱেশখনো কেনেকৈ ল'ৰা ছোৱালীখিনি কৰিছে সকলো দেখাম। লাষ্টলৈকে ভিডিঅ'টো চাই যাব, আধা চাই যাব। তেতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব দেই। প্ৰথমে কৃষ্ণ প্ৰৱেশখন আপোনালোক দেখাইছোঁ, আপোনালোকে চাই ল'ব, চাই পেলাই কমেণ্ট কৰিব। লাইটটো ভালকৈ নথকাৰ কাৰণে পোহৰটো অহা নাই ভালকৈ, বেয়া নাপাব। পিক্সেলটোতে নাপায় ভিডিঅ' বৰ্তমান। এইখন ধাৰ্মিক ৰজা বা আপোনাৰ মুনি বা ঋষিয়ে মাৰিব পাৰে, চাই ল'ব। আমাৰ ছোৱালী নৃত্য কৰি ওলাইছে, চাইছোঁ ছোৱালীখিনি অকণমান। এখন সুন্দৰ ইনডোৰ প্ৰৱেশ মাৰিব পাৰি, এখন সুন্দৰ ইনডোৰ প্ৰৱেশ চাই ল'ব।
চাই লওক এবাৰ। আপোনাৰ যুদ্ধ যাত্ৰাখন চাই লওকচোন ল'ৰাখিনি কেনেকৈ মাৰিছে। এখন সমতুল্য যুদ্ধখন চাওকচোন এবাৰ। ল'ৰাখিনিৰ লগে লগে ছোৱালীখিনিও আমাৰ কম নহয়, ছোৱালীখিনিও অভিনয় চাওক, আপোনাৰ মনটো ভাল লাগি যাইছে। সকলোৱে চেষ্টা কৰিছে, সকলোৱে শিকিবলৈ প্ৰয়াস কৰিছে নহয় জানো, চাই যাওক ভিডিঅ'বোৰ। ভিডিঅ'বোৰ চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু আমাৰ এতিয়া প্ৰমাণ পত্ৰখিনিও দিয়া হ'ব সকলোকে। এয়া আপোনাৰ শিক্ষকসকল প্ৰমাণ পত্ৰ দি থকা হৈছে আৰু শিক্ষাৰ্থীসকলক এনেকৈ প্ৰমাণ পত্ৰ দি যোৱা হ'ব সকলোকে। আৰু এনেকুৱা প্ৰচেষ্টা আপোনালোকৰ হাতত লওক, ল'ৰা ছোৱালীখিনি আগবঢ়াই নিয়ক নহয় জানো। সকলোৱে যাতে আগবাঢ়ি যাওক, আমাৰ কলা সংস্কৃতিখিনি এনেকৈয়ে বজাই ৰখাব লাগিব। যে এতিয়া নতুন এনেকৈ আমাৰ প্ৰশিক্ষকসকলক আপোনাৰ প্ৰমাণ পত্ৰ দি থকা হৈছে আৰু ফটোবোৰ মই লগাই দিম চাবচোন। तस्मै श्री गुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः जनञ्जनशलाकाय चक्षुरुन्मीलितं येन तस्मै श्री अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे